আমি তো সৰু মানুহ সৰু হৈয়ে থাকিম আমি তো সৰু মানুহ আমি তো সৰু মানুহ সৰু হৈয়ে থাকিম কটা কাগজতে সপোন বিলাক আঁকিম মিছা চাল মাৰি নিদিওঁ নিজক Hello guys, welcome back to my YouTube channel Assam Rockstar. আজি বহুত দিন মূৰত আপোনালোকৰ মাজলৈ নতুন ব্লগ এটা লৈ আহিছো। সো আপোনালোকে মোৰ ব্লগটো চাব বুলি আশা থাকিল আৰু লগতে মোৰ মানে ভিডিও আহাত অলপ দেৰি হৈছে আপোনালোকে বেয়া নাপাব। বেছি টাইমো নাপাব ভিডিও কৰিবলৈ। ৰেগুলাৰ ভিডিও দিবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আজি মই বৰ্তমান যাই আছো গুৱাহাটীলৈ এনআৰ প্ৰেজেন্সৰ নতুন পাৰ্টি এটা আনিবলৈ আমি গৈ আছো। পাপুদাহত আহি আছে নলবাৰীৰ পৰা মই গুৱাহাটীত জালুকবাৰীত মই লগ পাই আছো। So বেছি দেৰি নকৰি আপোনালোকে ভিডিওটো চাই থাকক আৰু লগতে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব
আমি জাষ্ট জালুকবাৰী পালোঁ এনাৰ প্ৰেজেঞ্চক এতিয়া বিদায় দিবলৈ ওলাইছোঁ অলপ কৈ দিওঁ আমাৰ চেনেলটো এনাৰ প্ৰেজেণ্ট তাত শ্বৰ্ট মুভি অফিচিয়েল চং কাভাৰ চং তাৰপিছত আপোনালোকৰ নতুন নতুন ভিডিঅ' চাবলৈ পাব মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু মনোৰঞ্জন কিবা এটা কৈ দিয়া হেল্ল' বিকাশ মোৰ ভাইৰ নিচিনা আৰু এনাৰ প্ৰেজেঞ্চৰ মই সক্ৰিয় সদস্য ভাবোঁ সকলোৱে এনাৰ প্ৰেজেঞ্চ চাইছে বা চোৱা নাই যদিও চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মই ডেছক্ৰিপশ্যনত লিংকটো ডিছক্ৰিপশ্যনত বিকাশে লিংকটো পঠাই দিব আৰু সকলোৱে চাব আমাক মৰম কৰিব আমি অসমৰ ৰাইজৰ হৈ কিছু কাম কৰিবলৈ বিচাৰিছোঁ এই আমাৰ চেনেলত শ্বৰ্ট মুভি পাব অফিচিয়েল চং পাব কভাৰ চং পাব এনেকুৱা এণ্টাৰটেইনমেণ্টৰ গোটেইখিনি বস্তু পাব চ' ষ্টে টিউন থেংক ইউ আৰু এই দাদাৰ এটা পেজ আছে আই ফটোগ্ৰাফী পেজ মোৰ সকলোৱে লাগিলে ৱেডিং শ্বুটিং চব চাইডৰ পৰাই কণ্টেক্ট কৰিলে হ'ল মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু ঠিক আছে থেংক ইউ লগ পাম হাই ভিউৱাৰ্ছ ভাল লাগিলে চ' আজিলৈ ইমানে মই ব্লগটো খতম কৰিলোঁ আপোনালোকে আৰু গাইজ মই এটা শেষত কথা কৈ থওঁ বিকাশ বহুত কষ্ট কৰে অৰিজিনেলি নলবাৰী হয় কিন্তু থাকে গুৱাহাটীত ষ্টে গুৱাহাটীত এতিয়া সিও বহুত কষ্ট কৰি আছে ব্লগ বনাই আছে ধুনীয়া ধুনীয়া সকলোৱে চাব আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হা আমাক যেনেকৈ মৰম দি আছে সকলোৱে যেন বিকাশকো মৰম দিয়ে চ' বিকাশ ৰকষ্টাৰ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব এয়াখানে ঠিক আছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ মানে বাই বাই जो सबको सुनानी है चलने वालों की तो रूह भी जलानी है एक कहानी है जो सबको सुनानी है इनकी भूख भी तो मैंने ही मिटानी है एक कहानी है जो सबको सुनानी है चलने वालों की तो रूह भी जलानी है एक कहानी है जो